Hello guys, good morning. Welcome to my YouTube channel. Welcome back to my YouTube channel. আৰু এয়া দেখিছেনে এতিয়া 3:45 হৈছে ৰাতিপুৱা আৰু আমি উঠি সেহেৰি কৰিলো আৰু এতিয়া আমাৰ এখেতে দোৱা বহি আছে আৰু ভাল লাগিছে আজি 6 নম্বৰ ৰোজাৰ দিনটা ভালদৰে গৈ আছে নিশ্চয় আপোনালোকৰ ভালে গৈছে আৰু কমেন্ট কৰি জনাব কেনেকুৱা গৈ আছে আপোনালোকৰ লগতে মোৰ YouTube চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আহকচোন আজি ভিডিওটো মাজলৈ যাও গাইস এতিয়া 3টা বাজিলে আৰু মই ইফতাৰ বনাবৰ কাৰণে যাবলৈ ওলাইছো সেহেৰিৰ পৰা সেহেৰিত ব্লগটো ষ্টাৰ্ট কৰিলো আৰু তেতিয়াৰ পৰা ব্লগটো কন্টিনিউ কৰা নাই মানে তেনেকুৱা দেখাবলৈ একো নাছিলেও আৰু এতিয়া মই আজি ইফতাৰত কি বনাম আপোনালোকৰ লগত শেয়াৰ কৰিম ভিডিওটো শেষলৈকে চাই থাকিব আৰু হেয়াই আজি অলপ ইফতাৰিত বনাব লগা হ'ব আমাৰ যেহেতু ঘৰত আছে আনদিনাখন ইমান মই অকলে থাকো যেতিয়া ইমান দিগদাৰ নাই আজি আছে যেহেতু ঘৰতে আৰু ইয়া বাপেক আৰু আমাৰ জীয়েকে এয়া পাপা কৰি আছে হাই কৈ দিয়াচোন তুমি হাই কৈ দিয়া হাই কোৱা হাই ভালকে কোৱা ভালকে বেবি হাই কৈ দিয়া হাই কৈ দিয়া বিছনা আমাৰ অৱস্থা নাই খেলি আছে আৰু এতিয়া মই পাকঘৰত আহিলো ভাবিছো যে আজি বনাম মই মিক্স পোলাও আৰু বুট বনাম বুটখিনি কালি ৰাতিয়ে তিয়াই ৰাখিছো আৰু মিক্স পোলাও কাৰণে মই চিকেনখিনি মেৰিনেট কৰি ৰাখিছো বাকি আৰু পকৰা বনাম পকৰাৰ কাৰণে দালি পিচিয়ে ৰাখিছো এতিয়া মই খালি কৰিব লাগে পিয়াজ কাটি ৰাখিছো অলপ আগতে মই পিয়াজো কাটি একদম ধুনীয়াকৈ সব ফ্ৰিজত ভৰাই ৰাখিছো এতিয়া মই ফ্ৰুটছখিনি ৰেডি কৰিম আৰু এটা ড্ৰিংকস বনাম আজি হেতু কাৰণে যিখিনি লাগে হেয়া মই ৰেডি কৰিম বাকি আৰু হেয়া একো নাই বেলেগ সেইখিনিয়ে বনাম আপোনালোকে ভিডিওটো শেষলৈকে চাব বুলি আশা কৰিলো নিশ্চয় শেষলৈকে চাব আৰু কি কৰিব লাগে আপোনালোকে জানে তথাপিটো কৈ দিছো ভিডিওটো লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰি দিব লগতে ইউটিউবত যদি চাই আছে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ফেসবুকত যদি চাই আছে তেতিয়াহলে পেজখন ফলো কৰি দিব এয়া মই কুকাৰত বুট বইল কৰি আছো আৰু এফালে চাউলখিনি পোলাও চাউলখিনি ধুই লৈছো জহা চাউল লৈছো এয়া মই চিকেনখিনি মেৰিনেট কৰি ৰাখিছো অলপ মছলা দি পেলাই হালধি চালধি ইমান দিয়া নাই পোলাও দিম কাৰণে আৰু এয়া পিয়াজ কাটি ৰাখিছো এইটোত আছে দালি পিছা আৰু এতিয়া মই এই কেৰাহীখনতে মাংসখিনি অলপ ফ্ৰাই কৰি লম আৰু এইটো যে দেখিছে পানী ভৰাই লৈছো এইটোতে মই পোলাও বনাম মানে ইয়াতকে কুকাৰটোত বনালেও পোলাওখিনি অলপ হেৰি হ'ব মানে বেছি হয় যে সেইকাৰণে কুকাৰটো সৰু হ'ব আৰু সেইটো আছে এইটো বহুত ডাঙৰ সসপেন এইটো বহুত ডাঙৰ এইটো বনাব নোৱাৰিম সেইকাৰণে এইবিলাকতে বনাব লাগিব ঠিক আছে আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু এয়া দেখিছেনে মই এখন কেৰাহী পাতি লৈছো আৰু ইটো সাইডে হেয়া কুকাৰত মোৰ বুট বইল হৈ আছে আৰু কেৰাহীখন ধুনীয়াকৈ গৰম কৰি লৈছো ইয়াতে মই চিকেনখিনি অলপমান ফ্ৰাই কৰি ল'ম ডিপ ফ্ৰাই নকৰো মই মছলা নিচিনাকৈ ফ্ৰাই কৰিম যেনেকৈ আমি অলপ চিকেনত মই ইমান মানে মছলা দিয়া নাই খালি অকণমান জাষ্ট হালধি দিছোঁ আৰু ৰেড চিলি অলপ মানে কিমান আৰু 2 ইঞ্চমান দিছোঁ আৰু জিৰা গুড়ি বাকী মিক্স মছলা এটা দিছোঁ সেইখিনি দি পেলাই মই মেৰিনেট কৰি ৰাখিছিলোঁ অলপমান নেমু চেপি পেলাই আৰু এতিয়া মই পিঁয়াজখিনি অকণমানেই পিঁয়াজ দিছোঁ বেছি দিয়া নাই পিঁয়াজখিনি দি পেলাই মই ভাজি লৈছোঁ ধুনীয়াকৈ আৰু ইয়াতে মই এতিয়া আদা নহৰু পেষ্ট দিছোঁ অকণমান দি পেলাই ইয়াত ভাজি ল'লোঁ আপুনি চিকেনৰ জোখত আদা নহৰুখিনি পেষ্ট দিব পাৰে মই ইয়াত আধা কেজিমান চিকেন লৈছোঁ চাউল মোৰ আধা কেজিমান আছে আৰু ইয়াত দেখিছে ধুনীয়াকৈ মই চিকেনখিনি দি দিছোঁ চিকেনৰ পিচবিলাক মই ইমান সৰু কৰা নাই নহ'লে পিছত পোলাও ভাঙি যায় আৰু এইখিনি মই অলপ সময় ধুনীয়াকৈ ভাজি মই 90% মই এইখিনি বনাই ল'ম 10% পিছত মই যেতিয়া চাউলৰ লগত মিক্স কৰিম মানে পোলাও চাউলখিনিৰ লগত যেতিয়া মিক্স কৰিম তেতিয়া সেইখিনি 10% আৰু হৈ যাব আৰু এতিয়া অকণমান নিমখ দিছোঁ মেৰিনেট কৰোঁতে মই নিমখ দিয়া নাই নিমখ দিলে চিকেনৰ পৰা পানীখিনি ওলাই যায় সেইকাৰণে আৰু এতিয়া এয়া মই ধুনীয়াকৈ
ভাজি ল'ম চিকেনখিনি অলপ সময় ঢাকি পেলাই। আৰু এটা কথা, আপোনালোকে এনেকৈ বনায়নে কেনেকৈ বনায় বাৰু ক'বচোন। মই ইয়াৰ লগত বুটো দিম, বুট যে বইল কৰিছোঁ সেই বুটো ইয়াৰ লগত দিম। এনেকৈ কিন্তু বনাই ভাল লাগে খাই পেলাই। আৰু ৰোজা মাহত আমাৰ এনেকৈ বনোৱা হয়। আৰু ইয়াত দেখিছেনে মই মিক্স কৰা মছলাখিনি, ইয়াতে চব মছলা আছে, চব মিক্স কৰি পেলাই তেনেকৈ বনাই ৰাখিছোঁ। আৰু এইখিনি বিশেষকৈ পোলাও কাৰণে ৰোজা মাহত এনেকৈ ভাল লাগে। পোলাওৰ লগত দিলে গোন্ধটো বহুত ধুনীয়া হয়। আৰু অকণমান ইয়াৰ গৰম মছলা দিছোঁ। মই ইমান ভাল বনাব নাজানো, তথাপিতো বনাবলৈ শিকিছোঁ। আগতে মই এনেদৰে বনোৱা নাই, আজিকালিহে বনাবলৈ শিকিছোঁ। আগতে মানে কি দিয়া হয় আগত, আৰু এতিয়াহে বনাবলৈ শিকিছোঁ এনেকৈ। কিন্তু বনাই খাই ভালেই লাগে। আমাৰ ঘৰৰ মানুহবিলাকে ভালেই পায়, বেলেগৰ কথা নাজানো। আপোনালোকে কেনেদৰে বনায় মোক ক'ব। আৰু মোৰ চিকেনখিনি ইফালে মই সেইটো ছাইডত দি দিছোঁ, হৈ থাকক। এতিয়া মই এইফালেও বনাই ল'ম, সময় বহুত কম। আৰু মই আজি 3টা বজাতে কিটচেনত আহিছোঁ। এয়া এই পাত্ৰটো লৈছোঁ মই বনাবৰ কাৰণে। আচলতে কুকাৰত বনালে কি হয়, ভাজিবলৈ মানে চাউলখিনি অলপমান অসুবিধা হয়। সেইকাৰণে অকণমান বহল কিবা এটাত হ'লে ভাল হয়। কেৰাহীত হ'লেতো ভালেই, কিন্তু মোৰ কেৰাহীখন সৰু হ'ব, সেইকাৰণে মই কেৰাহীত লোৱা নাই। ইয়াতে মই এতিয়া অলপমান ৰিফাইন দি ল'ম। বেছি হেভিকৈ নবনাওঁ, মানে বহুত বেছি তেল নিদিওঁ, কাৰণ চিকেনত অলৰেডি তেল আছেই। সেইকাৰণে অলপমানেই তেল দিছোঁ। মই মেজাৰমেণ্ট কৰা নাই, আৰু মানে লাইটকৈ বনাম যেতিয়া ইমান বেছি তেল দিয়া নাই। কিন্তু মইতো এতিয়া ভইচ অভাৰহে কৰি আছোঁ। যেতিয়া বনাই হোৱাৰ পিছত কিন্তু বহুত ভাল হৈছে, মানে পোলাওখিনি তেল চেল চব জোখত হৈছে। আৰু ইয়াৰ গৰম মছলা দি দিছোঁ। ইয়াতে আছে তেজপাত, লং, ইলাচি আৰু দালচেনি আছে। সেইখিনি অকণমান ধুনীয়াকৈ ভাজি অকণমান গোন্ধ ওলালৈকে ভাল, তাৰপৰা ধুনীয়া গোন্ধটো ওলোৱাৰ লগে লগে মই ইয়াতে পিঁয়াজ দি লৈছোঁ। আৰু এনেকৈ মিক্স পোলাও বনালে এয়া পিঁয়াজ দেখিছেনে, মোৰ যিহেতু চিকেনত পিঁয়াজ দিয়া আছে অলপমান, ইয়াতো মই সেইকাৰণে অলপমান দিছোঁ। বহুত বেছি দিলেও পিঁয়াজবিলাক ওলাই থাকে, সেইকাৰণে অলপ কমকৈ দিছোঁ। আৰু পিঁয়াজখিনি ভালদৰে ৰঙা হোৱালৈকে মই গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। এইফালে দেখিছে মই চিকেনখিনি হৈ আছে, সেইখিনি মই অলপমান লৰাই দিছোঁ। একদম ড্ৰাই ফ্ৰাই কৰা নাই, মানে চিকেন এনেকৈ পোলাওৰ লগত যদি বনাওঁ, ড্ৰাই কৰি পেলাই বনালে চিকেনৰ যিটো টেষ্ট সেইটো পোৱা নাযায়। আৰু অলপ মানে ভিতৰত মই চিকেনটো জুচি হ'লে ভাল পাওঁ, মানে চফ্ট হ'লে। আৰু কিছুমান মানে চিকেন যদি ড্ৰাই ফ্ৰাই কৰি পেলাই দিলে ইমান এটা ভাল নালাগে। সেইকাৰণে মই এনেদৰেই বনাওঁ। আৰু চিকেনখিনি মেৰিনেট কৰোঁতে দৈ বা নেমুৰ ৰস দিলে চিকেনখিনি বহুত ধুনীয়া চফ্ট হয়, সকলোৱে জানেই, তথাপিতো মই কৈ দিছোঁ। আৰু এয়া মই অকণমান নিমখ দি দিছোঁ। মানে মই যেনেকৈ বনাওঁ সেইখিনিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। সকলোৰে বনোৱা পদ্ধতিবিলাক বেলেগ বেলেগ। সকলোৱে যেনেকৈ মই যেনেকৈ জহা চাউল দিছোঁ, বা কিছুমানে জহা চাউল ভাল নাপাবও পাৰে, জহা চাউলৰ গোন্ধটো সকলোৱে ভাল নাপাবও পাৰে, সেইকাৰণে। আৰু এইখিনি পিঁয়াজখিনি গল্ডেন ব্ৰাউন হ'ল, মই এতিয়া ইয়াতে চাউলখিনি দি ধুনীয়াকৈ লৰাই লৈছোঁ। অলপমান অসুবিধাও হৈছে, বৰ পিছল হৈ যায়, এনেকুৱা পাত্ৰবিলাক অলপ পিছল হয়। আৰু এইখিনিত মই 5 পৰা 7 মিনিট ভাজি ল'ম। আচলতে পোলাও চাউল যিমান বেছি দেৰি ভাজিব পাৰে সিমানেই ভাল হয়। আৰু ইয়াত দেখিছেনে মোৰ কেমেৰাটো ৰোটেট হৈ গ'ল, মানে মই পিছত হাতেৰে কৰিব লগা হ'ল সেইকাৰণে। আৰু এয়া মোৰ চাউলখিনি ভজা হৈ গ'ল, চিকেনখিনি অলৰেডি হৈ আছিলে। এতিয়া চাউলখিনিৰ লগত চিকেনখিনি দি ল'ম, আৰু বইল বুটো দি দিম। আচলতে বইলখিনি কিয় বইল কৰি লৈছোঁ জানেনে, নহ'লে বা মানে মোৰ এইটোত বনাম যে চাউলখিনি আগতেই সিজিব, আৰু বুট সিজোঁতে বহুত টাইম লাগিব। আৰু এয়া পানী মই আগতে গৰম কৰি ৰাখিছিলোঁ, এতিয়া দি দিছোঁ। আচলতে এইবিলাক বস্তু বনোৱাটো মেইন ধৈৰ্য্যৰ কথা। যিমান দেৰি আপুনি ধৈৰ্য্য ধৰি বনাব পাৰে, মানে লৰাব পাৰিব, বনাব পাৰিব, সিমানেই বস্তুখিনি খাবলৈ ভাল হয়। আৰু এয়া মোৰ চিকেন হৈ গ'ল। এতিয়া চিকেন পোলাও, আচলতে পোলাওখিনি ইমান মানে বেছিকৈ ৰেকৰ্ডিং কৰিবলৈ নহ'লে, সেইকাৰণে অকণমান ভইচ অভাৰ দিওঁতে দিগদাৰ হৈছে। আৰু এয়া মই জুচ মানে ড্ৰিংক এটা বনাম যে কৈছিলোঁ, সেই ড্ৰিংকটো বনাইছোঁ। ইয়াতে লাগিব তৰমুজ, মই সৰু সৰুকৈ তৰমুজখিনি কাটি লৈছিলোঁ। আৰু এটা মিক্সাৰ জাৰ লাগিব, ইয়াতে মই এইখিনি এড কৰি দিছোঁ মিক্সাৰ জাৰটোত, গাখীৰখিনি আৰু তৰমুজখিনি, লগতে অলপমান চেনি দিছোঁ। মোৰ তৰমুজত বেছিকৈ মিঠা নাছিলে, সেইকাৰণে মই অকণমান চেনি দিছোঁ। যদি মিঠা বেছি থাকে তেতিয়াহ'লে আপোনালোকে চেনিটো স্কিপ কৰিব পাৰে।
আৰু এই দুটা গিলাচ লৈ লৈছোঁ গাখীৰখিনি ধুনীয়া খৰ আছিলে সেইকাৰণে এনেকৈ ফমি হৈছে অলপ ফম আহিছে মানে ভাল লাগে খাই পেলাই আৰু গৰম দিনত লগতে ইফতাৰৰ মানে ৰোজাৰ দিনত ইফতাৰত এনেকুৱা এগিলাচ যদি ড্ৰিংক থাকে তেতিয়াহ'লে একদম পুৰা দেহ প্ৰাণ শীতল হৈ যায় বুলি যে কয় এনেকুৱা হয় মানে খোৱাৰ পিছত ইমান ভাল লাগিছিলে নহয় পেটটো পুৰা ঠাণ্ডা হৈ যায় আপোনালোকে কিন্তু বনাই পেলাই খাবই বহুত ভাল লাগে আৰু ইয়াৰ ওপৰৰ পৰা মই অকণমান গাৰ্নিচিং কৰি দিছোঁ সৰু সৰুকৈ কিউব কৰি কটা তৰমুজ দি পেলাই খাই কিন্তু বহুত ভাল লাগিছিলে আৰু আপোনালোকে এনেকৈ খাই পেলাই মোক বনাই পেলাই খাব আৰু মোক জনাব আৰু এতিয়া আমি বনাম পকৰাখিনি পকৰাৰ কাৰণে মই ইয়াত পিঁয়াজ কাটি ৰাখিছিলোঁ এটা বাউলত লৈ লৈছোঁ পিঁয়াজখিনি ধুনীয়াকৈ আৰু ইয়াতে মই আদা নহৰু অকণমান পেষ্ট দিছোঁ আৰু এটা কথা পিঁয়াজখিনি মই কাটি লোৱাৰ পিছত অকণমান হাতেৰে মোহাৰি লৈছিলোঁ তেতিয়া ছফ্ট হয় আৰু এয়া দেখিছেনে মই যিখিনি দালি পিচি ৰাখিছিলোঁ সেইখিনি দি দিছোঁ আৰু ইয়াতে দিছোঁ বেচন দিছোঁ আৰু চাউলৰ গুড়ি দিছোঁ বেচনতকৈ চাউলৰ গুড়িটোৰ পৰিমাণটো 1% বেছিকৈ দিছোঁ কিয়নো তেতিয়া ক্ৰিস্পিনেছটো আহিব আৰু লগতে অকণমান কুটা জলকীয়া আৰু কুটা ধনিয়া দিছোঁ আৰু নিমখ দিছোঁ হালধি দিছোঁ তাতকৈ বেলেগ একো মছলা দিয়া নাই আৰু এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ পিছত মই দেখুৱাবলৈ নহ'লে আৰু এয়া আমাৰ ইফতাৰৰ আজি আছিলে ফ্ৰুটছ আৰু পকৰাখিনি সেয়া আৰু লগতে বুট আৰু সেয়া বুট তিয়ঁহ এনেকৈ কৰি চালাড আৰু এয়া আছিলে পোলাও আৰু সেইখিনি হৈছে ড্ৰিংক পোলাওখিনি বহুত ধুনীয়া হৈছিলে কিন্তু খাবলৈ এনেদৰে আপোনালোকে বনাই খাব আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব